নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে অখিল গগৈয়ে। হিলহাকুত কোটিপতি নাই বাবেহে দুখীয়া দৰিদ্ৰৰ মানুহৰ ঘৰ ভাঙিছে চৰকাৰে। থলুৱা মানুহ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিছে। হিলহাকুৰ উচ্ছেদিতৰ বুজ লৈ বিধায়ক অখিল গগৈৰ এই মন্তব্য। হিলহাকুৰ উচ্ছেদিত লোকসকলে এইবাৰ বিজেপি চৰকাৰক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এইবাৰ কঠোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। উচ্ছেদিত লোকসকলে কৈছে ভোটৰ সময়ত আমাক হাতজোৰ কৰি মাতিছিল, ভোট দিয়ক ভোট দিয়ক। ভোটৰ সময়ত আমাক হাতজোৰ কৰি মাতিছিল, কিন্তু এতিয়া আমাক বিক্ৰী কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ প্ৰত্যেকখন জিলাত চলিব উচ্ছেদ অভিযান। চৰকাৰে এইবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্ছেদক লৈ প্ৰতিখন জিলালৈ এইবাৰ জৰুৰী খবৰ। ৰাজ্যৰ সকলো জিলাতে উচ্ছেদ চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিগত 15 বছৰত কোনে ক'ত মাটি দখল কৰিছে তথ্য বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সকলো উপায়ুক্তলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ। জলাশয়ৰ দাঁতি কাষৰীয়া স্থানৰ দখলকাৰীক চিনাক্তকৰণৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। 7 দিনৰ ভিতৰত চৰকাৰক দাখিল কৰিব লাগিব প্ৰতিবেদন। বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা দূৰীকৰণৰ বাবে তৎপৰ হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ কঠোৰ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কৈছে শাসনলৈ অহাৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইডি আৰু CBIৰ গোচৰ চলিছিল, কিন্তু যেতিয়া বিজেপি দলত যোগদান কৰিলে তেতিয়াৰ পৰা ইডি আৰু CBIৰ গোচৰ নিমাত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপি চৰকাৰক লৈ এক ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিজেপিলৈ আহিলেই কোনো নেতাৰ বিৰুদ্ধে থকা সকলো গোচৰৰ তদন্ত বন্ধ হৈ যায়, কিন্তু তাৰ পৰিৱৰ্তে বিজেপিয়ে বিৰোধীৰ ওপৰত যধে মধে CBI আৰু ইডিৰ গোচৰ জাপি দিয়ে। বিজেপিলৈ অহাৰ পিছতহে তল পৰিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সাৰদা কেলেংকাৰীৰ গোচৰ। এইদৰে অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ বিৰুদ্ধে CBIয়ে চলোৱা তদন্ত আৰু গ্ৰেপ্তাৰৰ পিছতেই আম আদমি পাৰ্টিকে ধৰি 9টা বিৰোধী দলে প্ৰধানমন্ত্ৰীক লৈ প্ৰেৰণ কৰিছে এক অভিযোগ পত্ৰ। আন এটা খবৰ হৈছে অবৈধ বাংলাদেশীক এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে। অবৈধভাৱে বসবাসৰ অভিযোগ। মহাৰাষ্ট্ৰত 18 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধভাৱে বসবাস কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ পৰা 10 গৰাকী মহিলাসহ 18 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক শনিবাৰে থানে জিলাৰ পৰা স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰশাসনে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে যোৱা 1 মাৰ্চত তেওঁলোকক এক অভিযানত আটক কৰা হৈছিল। ৰাবালে আৰক্ষী থানাই জনায় যে নবী মুম্বাইৰ ঘানচলি অঞ্চলত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছুমান বাংলাদেশী সমবেত হোৱাৰ তথ্য পোৱাৰ পিছত তেওঁলোকক ঘটনাস্থলীৰ পৰা আটক কৰা হৈছিল। ৰাবালে আৰক্ষী থানাই জনায় যে নবী মুম্বাইৰ ঘানচলি অঞ্চলত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছুমান বাংলাদেশী সমবেত হোৱাৰ তথ্য পোৱাৰ পিছত তেওঁলোকক ঘটনাস্থলীৰ পৰা আটক কৰা হৈছিল। পৰৱৰ্তী খবৰটো হৈছে 5 বছৰ পিছত নেপালৰ জন্নত খাতুনক ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশনা দিছে ভাৰত চৰকাৰে। অবৈধ অনুপ্ৰৱেশৰ অভিযোগত অভিযুক্ত জন্নত খাতুনক বিগত 2 বছৰ ধৰি শিলচৰ ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হৈছিল। বাকী সময়খিনি ঘৰলৈ উভতি অহাৰ অপেক্ষাত জেলত কটাবলগীয়া হৈছিল। 2 মাৰ্চত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানলৈ এখন পত্ৰ লিখি শিলচৰৰ ডিটেনশ্যন চেণ্টাৰত থকা নেপালী মহিলা জন্নত
খাতুনক নিজৰ দেশলৈ ঘূৰাই পঠিয়াব লাগে বুলি অৱগত কৰে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি জন্নত খাতুনক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই কয় যে তেওঁলোকে জন্নত খাতুনক ঘৰলৈ পঠিয়াবলৈ এখন পত্ৰ লাভ কৰিছে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ফলত দুজনকৈ লোক নিহত হৈছে বৰ্তমান সময়ত পাকিস্তানৰ বিত্তীয় অৱস্থাও অত্যন্ত বেয়া সেই সময়তে পাকিস্তানত ইটোৰ পিছত সিটো বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে পুনৰ পাকিস্তানত এটা বোমা বিস্ফোৰণৰ ঘটনাই এক আতংকৰ সৃষ্টি কৰিছে দেওবাৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত হোৱা বোমা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ উপৰিও আন ৩০জনকৈ লোক আহত হৈছে আন এটা খবৰ হৈছে এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এটা বিশেষ ঘোষণা ষষ্ঠ অনুসূচীৰ অধীনৰ ৬ জিলাত ৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটা ডাঙৰ ঘোষণা সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ষষ্ঠ অনুসূচীৰ অধীনৰ ৬খন জিলাত ৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা সেৱাই অনুষ্ঠিত কৰিব এই বিশেষ টেট পৰীক্ষা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে লগতে ৰাজ্যৰ প্ৰতিখন জিলাত বিদ্যালয়ত প্ৰদান কৰিব টেবলেট আগন্তুক শিক্ষাবৰ্ষত প্ৰদান কৰা হ'ব এই টেবলেট সংবাদমেল যোগে এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বটদ্ৰৱৰ বিধায়িকা শিৱামণি বৰাই এআইইউডিএফক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে শিৱামণি বৰাই কৈছে এআইইউডিএফে আমাক পিছফালৰ পৰা মাৰে আৰু বিজেপিয়ে আমাক আগফালৰ পৰা মাৰিব এআইইউডিএফৰ লগত সম্পৰ্ক কৰাতকৈ বিজেপিৰ সৈতে মিত্ৰতা কৰাই ভাল বুলি মন্তব্য কৰিছে বিধায়িকা শিৱামণি বৰাই বিধায়ক কামিনুল ইছলামে উভতি ধৰিছে আৰু কৈছে যে বেইমানিৰ এটা সীমা থকা দৰকাৰ যোৱা বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ লগত মিত্ৰতা নকৰিলে এই শিৱামণি বৰা দিছপুৰলৈ যোৱা দূৰৰ কথা জোৰাবাদ পাৰ হ'ব নোৱাৰিলেহেঁতেন খাইপাত ফলা বা নিমখ হাৰাম ইয়াকেই কয় বুলি এবাৰ বটদ্ৰৱৰ বিধায়িকা শিৱামণি বৰাক লৈ এই মন্তব্য কৰিছে আমিনুল ইছলামে পৰৱৰ্তী খবৰটো হৈছে লোকসভা নিৰ্বাচনত এআইইউডিএফৰে মিত্ৰতা নকৰিলে কংগ্ৰেছ শূন্য হ'ব এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো চেয়াৰমান আলী আহমেদে এআইইউডিএফৰে মিত্ৰতা নকৰিলে লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হ'ব বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে নগাঁও কলিয়াবৰৰ দৰে সমষ্টিত এআইইউডিএফে প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছৰ কি অৱস্থা হ'ব বুলি এবাৰ ভাবক বুলি মন্তব্য কৰিছে কংগ্ৰেছক উদ্দেশ্য কৰি বিধায়ক চেয়াৰমান আলী আহমেদে এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতা পোষকতা কৰি ডাঙৰ মন্তব্য কৰিলে চেয়াৰমান আলী আহমেদে পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিকালি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় এবাৰ সৰ্বানন্দ সোণোৱালে কৈছে এই পৃথিৱীত মানুহৰ লোভ মোহ পূৰ কৰিব পৰা কোনো সম্পদ নাই অতিমাত্ৰা লোভ বাঢ়িলেই মানুহ বিপদত পৰে লগতে সৰ্বানন্দ সোণোৱালে কৈছে গুৰু গোহাঁই নীতি নিয়ম নামানি কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে তেওঁলোক সদায়ে অশান্তিত থাকে সৰ্বানন্দ সোণোৱালৰ আন এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য